মৰ্ণিং আৰু স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। চ' আজি যাম মানে মাজুলী সত্ৰ চাবলৈ। চ' এতিয়া উঠিছোঁহে, উঠি মেলি এতিয়া ফ্ৰেছ হৈ লওঁ পূৰা আৰু তাৰপিছত গৈ আছোঁ সত্ৰ চাবলৈ। তাৰ আগতে মুখত চুখত ধুই ওলাই লওঁ। মই এফালে এইটো হৈয়ে আছে, উঠিবলৈ কৈছোঁ, ইমান দেৰি উঠাই নাই। কালি বল খেলালে কেলে তুমি হাত দুখন বিষাইছে? কালি বল খেলিলে এতিয়া হাত বিষ পৰি আছে, গা বিষ পূৰা গা বিষ বুলি কৈছে। ইয়াক বস্তু এটা খুৱাব লাগিব, তেতিয়াহে ঠিক হৈ যাব একদম পূৰা। কি গম পাই নাই, ইয়াত মানে গৰু মুতটো বহুত হেভি, খাই দিলে গা বিষ নাইকিয়া হৈ যাব। খাবি নি? বৈ মই পূৰা নেজাল এনেকৈ দাঙি দিম, কৰি দিলে হ'ব। মুখ হাত চুখ ধুই ব্ৰাছ চাছ কৰি লওঁ, তাৰপিছত গৈ আছোঁ সত্ৰ চাবলৈ। গা চা ধুই ফ্ৰেছ হৈ লওঁ পূৰা আৰু কি কৰিছা তোমালোকে? এতিয়া ওলাই মেলি হৈ গ'ল। ত' এতিয়া ৰেডি হৈ আছে, খালি মা নাযায়, এইদিন যাব, ভাগিন টিকলি যাব, নিবিৰ, বাকীবোৰ মাহী আৰু মাননি যাব, তাহাঁতি ভিতৰত আছে, আহি যাব। এতিয়া মই যাওঁ, গাড়ীখন উলিয়াই লওঁগৈ। চ' মানে এতিয়া ফাৰ্ষ্টে যাম আপোনাৰ আউনীআটী সত্ৰ, তাৰপিছত দক্ষিণপাট সত্ৰ যাম বুলি ভাবিছোঁ, যদি টাইম মিলাব পাৰোঁ তেতিয়া যাম বাৰু। চ' ব'লক তেনেহ'লে যাওঁ, ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বৰ্তমান আউনীআটী সত্ৰলৈ গৈ আছোঁ। বৰ্তমান এতিয়া গাড়ী চলাই আছে কাৰণে ভিডিঅ'টো কৰিবলৈ ইমান অসুবিধা হৈছে মানে, এইখিনি নিবিৰে দেখাই আছে। ত' তাতকৈ লগ পাই আছোঁ একেবাৰে। মানে আপোনাৰ গড়মূৰ এইফালে, গড়মূৰ সত্ৰলৈ এইফালে যায়, এতিয়া গড়মূৰ পালোহি। এতিয়া যাম মানে এইফালে যাম আপোনাৰ কমলাবাৰী হৈ, এইফালে আৰু এটা যোৱা ৰাস্তা আছিলে মানে, এইটো চিধা যাব লাগে, এইফালে অকণ দূৰ হৈ যায় মানে, সেইটো কাৰণে কমলাবাৰী হৈ যাম। এতিয়া মানে কি হয়, মহাও যাব বুলি কৈছে। চ' মানে মাহী দোকান লাগিছে, মহা দোকান ইয়াতে আছে মানে, মহা দোকানত আছে, মহাও যাম বুলি কৈছে। চ' মানে চাই থাকক। পালোহি কমলাবাৰীৰ পৰা আপোনাৰ ৰাইট চাইডেদি যাব লাগিব, অকণমান এইফালে সোমাই গৈ ৰাইট চাইডে প্ৰায় 5 কিলোমিটাৰমান যাব লাগিব। ত' চাই যাওক ভিডিঅ'টো শেষলৈকে, তাত গৈ আৰু চব দেখাই আছে। এতিয়া আউনীআটী সত্ৰ চাকি তাকি ল'লোঁ, চেনেলডাল খোলা হৈ গ'ল, গাড়ীত থৈ গৈছে মানে চেনেলডাল, পোৱালি শুই দিলে মানে নিবিৰ জৰিয়তে। এইফালে চাকি তাকি লৈ লওঁ, চাকি তাকি লোৱা হৈ গ'ল। চেলেংখন লৈ লওঁ, আগত সেইখন খোলে, চেলেংখন লৈ লওঁ। দোকান চাইডে দোকান আছে আৰু চব। এইখন হৈছে মোৰ দুৱাৰ। বৰ্তমান আমি সোমাই গৈ আছোঁ
লিখি থোৱা আছে দেখিছোঁ। দুইটা চাইডে লিখি থোৱা আছে। এনেকৈ গৈ আছোঁ, পোৱালি একদম শুই দিলে, ধুই মেলি আহিলেগৈ ভৰিয়াত। নিবিহঁতে ইয়াতে জ্বলালে, আমি ভিতৰত জ্বলামগৈ। ইয়াত চাকি জ্বলাব পাৰি বুলি কৈছে, কিন্তু মই পিন্ধি আহিলোতো পেণ্ট পাই সোমাব পাৰিম নে নোৱাৰিম নাজানো। পেণ্টখিনি দিছে কিন্তু দেই, পাৰিম চাগে। যাওঁ চাকিটো জ্বলাই লওঁ। মানে ঘৰৰ পৰা জানিব বিচাৰিম, মাজতে কৃষ্ণ গোবিন্দ, আমি গোবিন্দ নামেৰে উপাসনা কৰোঁ। কৃষ্ণই আমি গোবিন্দ নামেৰে উপাসনা কৰোঁ। এখন আছে তেখেতৰ সোঁ চাইডে আছে ভৱন মোহন, বাওঁ চাইডে আছে গিৰিধাৰী। দুই দুই এখনৰ চতুৰ্ভুজ বাসুদেৱ। এতিয়া আপোনাৰ ডেইলি মানুহ কিমান মানুহ? মানুহ ডেইলি আজিৰ পৰা অলপ কমেইহে, এনেই 2000-3000 ইমান হৈ গৈছে। ঠিক আছে তেন্তে, তাকে আমি আৰু বাহিৰতো তাকে চাওঁগৈ অলপ। ঠিক আছে বাৰু, আহিছোঁ দেই। ওচৰত সেয়া এটা কৰি লওঁ। চ' ৰূপাইছোঁ আছে কৰা হৈ গ'ল। এতিয়া এইফালে যাওঁ, চাওঁগৈ। বেটা হা হা এইফালে যাওঁচোন আৰু চাওঁগৈ। তাত চাবলগীয়া আমি সংৰক্ষণ কৰি থোৱা আছে কিছুমান বস্তু, দেখামগৈ আপোনালোকক। বলক। আমাৰ টিকলি শুই আছিলে, উঠি গ'ল। হাই কৈ দিয়ে, হাই কৈ দিয়ে, উঠিলোঁ কৈ দিয়ে। চব চাকি জ্বলালোঁ, সেয়া কৰিলোঁ। এতিয়া যাওঁ, ইয়াত এনেকৈ সংৰক্ষণ কৰা বস্তু আছে চাবলগীয়া, তো চাওঁগৈচোন। ভাল লাগিছে আজি ৰাতিপুৱা যোনটো মই আপোনাক দিছিলোঁ সেইটো খাই কেনেকুৱা লাগিল? গাটো বিষ ভাল নহয় গা বিষটো অকণমানো পাতল নাই হোৱা, পৰিমাণটো কম হ'ল আৰু অকণমান লাগিব। এইফালে শান্তি পত্ৰ, এইটো চাইডে আপোনাৰ মিউজিয়াম। এতিয়া মানে টিকেট লৈ থকা হৈছে, ভিতৰলৈ যাম। চাই ওলালোঁ, ভিতৰত ফটো ভিডিঅ' এলাও নাই, সেইটো কাৰণে হেৰি দেখাব নোৱাৰিলোঁ। ব্ৰিটিছসকলে দিছিলেহি 1904 চনত। এখন চিজ আছে, তাৰপিছত হাতী দাঁতৰ আপোনাৰ পাতি আছে, এনেকৈ বহুতখিনি বস্তু আছে, যোনখিনি বস্তু মানে এওঁলোকে বহুত মানে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকেও আহক, চাওকহি, খুব ধুনীয়া এটা পৰিৱেশ। আৰু মানে সম্পূৰ্ণকৈ মানে গোটেইখন দেখাবলৈ নহ'লে, তাৰমানে ফাৰ্ষ্টে গ'লোঁ, চাকি জ্বলালোঁ, চাকি জ্বলাই সেয়া চেয়া কৰি পেলি মিউজিয়ামটো অকণমান চাই গুচি আহিলোঁ। মানে আৰু এঠাইত যাবলগীয়া আছে, সেইটো কাৰণে মানে বেছি দেখাবলৈ মানে হেৰি কৰিব। আপোনাৰ বেক চাইডে এনেকৈ গম পোৱা গৈছে, মানে বেক চাইডে আপোনাৰ অতিথিসকল থাকিব পৰা ব্যৱস্থা আছে, ভকতসকল থাকিব পৰা ব্যৱস্থা আছে বুলি গম পাইছোঁ। চ' ইয়াৰ পৰা যাওঁ, আৰু নেক্সট তাৰমানে আমি আৰু এখন সত্ৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক, ব'লক যাওঁ একেলগে। গ'লোহি আমি একদম উত্তৰ কমলাবাৰী সত্ৰ। কিবা দেখিছোঁ বৃহৎ গছ, প্ৰকাণ্ড গছ। চ' ভিতৰলৈ যাওঁ, দেখাই আছোঁ, চাই যাওক। ৱালত অংকন কৰি থোৱা আছে, এইফালেদি সোমাই চাগে।
ভিতৰত আছে হাতৰ পালোহি মানে এতিয়া ইয়াতে ভৰি হাত ধুই লওঁ ধুই গৈ সেৱা এটা কৰি আহোঁ যাওঁ এতিয়া ভিতৰলৈ ভিতৰৰ পৰা গৈ সেৱা এটা কৰি ইয়াতো আঁকি থোৱা আছে ধুনীয়া লাগিছে বহুত সুন্দৰকৈ সজাই ৰখা হৈছে বিভিন্ন ছবি আঁকি থোৱা আছে ইয়াত আৰু দুইটা চাইডে আঁকি থোৱা আছে ইটো চাইডে আঁকি থোৱা আছে ইয়াত আপোনাৰ সম্পূৰ্ণ অৱতাৰবোৰ আছে ভগৱান শ্ৰীকৃষ্ণ এইবোৰ ইয়াত অৱতাৰ আছে চব অৱতাৰ আপোনাৰ অংকন কৰি থোৱা আছে আহিছোঁ অকণমান চাবৰ কাৰণে এৰি হৈছে ডলা বহুত ডাঙৰ ডাঙৰ ডলা প্ৰথম দেখিছোঁ ইমান আৰু কিয় পাইছে বোলে ককাহঁতে এইফালে কাম লগাই আছে আহি আছোঁ ডলাবোৰ দেখি পাইছে মটৰ উলিয়াই থৈছে তো মটৰটো পিচি আছে পিছা হৈ আছে ন আচ্ছা হয় দাদাবোৰ দেখিব বহুত ডাঙৰ ডাঙৰ মটৰ উলিয়াই থোৱা আছে ইয়াত তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু যাম বুলি ভাবিছিলোঁ মানে যাবলৈ এতিয়া সময়টো মানে শ্বৰ্ট হৈছে ত' মানে অলপ দিগদাৰ হৈ যাব ত' মানে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' এতিয়ালৈ বাই আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ